শূন্যৰ পৰা BTCত ৪,৪৫১ কিলোমিটাৰ পথ ৯৯৬খন দলং কোনে নিৰ্মাণ কৰিছিল? কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় কোনে নিৰ্মাণ কৰিছিল? প্ৰতিখন জিলাত 4খন অসামৰিক চিকিৎসালয়, BTCত 13খন মডেল চিকিৎসালয়। ইউনিচেফে BTCৰ বিশেষ নৱজাতৰ যত্ন ইউনিটক উত্তৰ পূবৰ শ্ৰেষ্ঠ হিচাপে স্বীকৃতি দিছিল, যিটো কাৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল? BTCৰ ৰাইজক বিশুদ্ধ পানী যোগান ধৰিবলৈ কাৰ নেতৃত্বত 1113টা PSC আঁচনি সম্পূৰ্ণ হৈছিল? BTCৰ চুক্তি অনুসৰি কাৰ নেতৃত্বত BTCত CIT স্থাপন কৰা হৈছিল, য'ত BTCৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 60% আসন সংৰক্ষিত আছিল? বড়োলেণ্ড বিশ্ববিদ্যালয়, BB ইঞ্জিনিয়াৰিং কলেজ, চিভিল ছাৰ্ভিচেছ ক্লিয়াৰ কৰা ছাত্ৰ-ছাত্ৰীক কোনে দিলে 3 লাখ আৰ্থিক সাহায্য? কোনে দিলে 2 লাখ আৰ্থিক সাহায্য যিয়ে MBBS, BDS আৰু IIT ক্লিয়াৰ কৰিছিল? কোকৰাঝাৰত ছাই ষ্টেডিয়াম কাৰ নেতৃত্বত স্থাপন কৰা হৈছিল? 2008 চনৰ পৰা BTC চৰকাৰে ক্ৰীড়াবিদক প্ৰস্তুত কৰিবলৈ আৰু বিশ্বমানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ, তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিবলৈ, ক্ৰীড়াত মহিলাক সবলীকৰণ কৰিবলৈ মহিলাৰ বাবে বিশেষ শিবিৰ আয়োজন কৰা হৈছিল আৰু লগতে শাৰীৰিকভাৱে অক্ষম ব্যক্তিক আৰ্থিক সাহায্য দিয়া হৈছিল কাৰ নেতৃত্বত? ৫,০০০তকৈ অধিক ট্ৰেক্টৰ, ডিজেল পাম্প ছেটৰ বাবে ৭৫% ৰাজ সাহায্য, সৌৰ কৃষিত ৮০% ৰাজ সাহায্য, কৃষকৰ বাবে কৃষি মন্থন যোজনা পেঞ্চন আঁচনি, ৩,০০০তকৈ অধিক কীটনাশক মেচিন, ৩,৭২৫ কুইণ্টল মাটি কৃমি সাৰ, আধুনিক কৃষি শক্তিশালী কৰিবলৈ 15টা পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছিল, যাৰ পৰা ৭৫,০০০ ৰাজ সাহায্য প্ৰদান কৰা হৈছিল। কৃষকসকলে তেওঁলোকৰ শস্যৰ সৰ্বোত্তম মূল্য পাবলৈ কৃষক আৰু উৎপাদক সংস্থা ফাৰ্মাৰ এণ্ড প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন FPO কাৰ নেতৃত্বত সংগঠিত কৰা হৈছিল? চম্পাৱতী জলবিদ্যুৎ প্ৰকল্প 277টা জলসিঞ্চন প্ৰকল্প কোনে সম্পূৰ্ণ কৰিছিল? বস্ত্ৰ সম্বন্ধীয় সকলো কাম একে ঠাইতে কৰাৰ উদ্দেশ্যে কাৰ নেতৃত্বত সংহত বস্ত্ৰ উদ্যান সাৰৱাজান মুছলপুৰত স্থাপন কৰা হৈছিল? BTCত 3 লাখৰো অধিক শিপিনী, 2 লাখৰো অধিক হস্তশিল্পী আছে আৰু তেওঁলোকৰ প্ৰচাৰৰ বাবে 2008 চনত প্ৰফেট কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল? 2003 চনৰ BTC চুক্তি অনুসৰি BTCত বিমানবন্দৰৰ দাবী হৈছিল, যাৰ বাবে ভাৰত চৰকাৰে উড়ান আঁচনিৰ অধীনত ৰূপসী বিমানবন্দৰ পুনৰ আৰম্ভ কৰিছিল কাৰ নেতৃত্বত? কোকৰাঝাৰ IT পাৰ্ক, প্লেনেটেৰিয়াম কাৰ নেতৃত্বত স্থাপন কৰা হৈছিল? শূন্যৰ পৰা BTC উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰীয়ে কৰা কামৰ অগণন উদাহৰণ আছে, যি 2020 চনত স্তব্ধ হৈ গ'ল। যদি আমি পুনৰ উন্নয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰোঁ, তেন্তে হাগ্ৰামা মহিলাৰী অতিকৈ প্ৰয়োজন।